Hey guys, welcome back to my channel. আজি আমি পিকনিক খাবলৈ যাই আছো কোকৰাঝাৰৰ সৰলপাৰাত। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু আপোনালোক সকলোকে নৱবৰ্ষৰ দেৰিকৈ হ'লে শুভেচ্ছা জনাইছোঁ। আজি 2 তাৰিখ ৰবিবাৰে। গাইজ আমি বাছতে যাই আছো। বাছত যাই আছো। পাহাৰ সৰিয়হৰ খেতি হালধীয়া তো গাইজ সৰলপাৰাত আমি অলপ কিছু দৃশ্য চাই ইয়াতে পাহাৰত অলপ উঠিব আহিছোঁ। পাহাৰ হয় এইখন নৰ্মেল পাহাৰ আৰু এনেই বহুত মানে ভাগৰ লাগি যায় অকণমান খোজকাঢ়ি আহিলে। এতিয়া আমি উভতি যাওঁ। এক সুন্দৰ মনোৰম দৃশ্য আপোনালোকে চাই থাকক। আপোনালোকেও আহক। ইয়াতে তেলৰ চাকি নিদিয়ে, ৰিফাইনৰ দিয়া হৈছে। মহামায়া মন্দিৰটোত ভিতৰত সোমাম। বান্দৰ ওলাইছে। ইয়াত মানুহ দেখিছে কিমান আহিছে পিকনিক খোৱা মানুহে। ইয়াতে এইটো মন্দিৰটো আমি প্ৰৱেশ কৰিম। জোতাৰে প্ৰৱেশ নিষেধ বুলি লিখা আছে। এইটো এটা মন্দিৰৰ ভিতৰত মূৰ্তি শ্ৰীকৃষ্ণ আছে ইয়াতে। এইফালে এইটো হাতী আৰু এটা মহাকালীৰ মন্দিৰো আছে ইয়াতে। এইটো পূজাৰী। ঐতিহাসিক মন্দিৰ হয় আৰু এইটো হৈছে 400 বছৰ পুৰণি মহামায়া স্নানঘাট মন্দিৰ। আপোনালোকেও আহক। আৰু ইফালে ধুনীয়া ধুনীয়াকৈ মূৰ্তি বনাই থৈ দিছে। ইয়াতে পূজা কৰা হয়। মা মনসা মন্দিৰ হয়। ইয়াৰ ভিতৰত সোমাম। এই বহুত এইটো ব্ৰহ্মা মন্দিৰ। এনেকৈ বহুত মন্দিৰ আছে। বাথৌ মন্দিৰ। আপোনালোকেও আহক এই মহামায়া মন্দিৰত বহুত ঐতিহাসিক স্থলবোৰ চাবলৈ। এমাহ ঘূৰিয়ে
দেৱী নৱগ্ৰহ মন্দিৰ এইটো মন্দিৰৰ ভিতৰত এটা ৰাজ শুনি আছে চাওক মা কালীৰ মন্দিৰ দেখিছে এইটো এটা বজৰংবলীৰ মন্দিৰ ধুনীয়া ধুনীয়া গছ আমি মা মনসা মন্দিৰৰ ভিতৰত সোমালো পরিদর্শন ভেসে তো গাইজ এইটোৱে হ'ল মেইন স্নানঘাটৰ নদীটো ইয়াতে মানুহে ভৰি হাত ধুই স্নান কৰে স্নানঘাট মানে স্নান কৰা আৰু ঘাট মানেতো আপোনালোকে জানেই গাইজ ইয়াতে সকলোৱে ভাত খাই আছে আমি ভাত খাই উঠিলোঁ মাংস মাছ এনেকৈ বিলাই পিনি সকলোৱে মিলি জুলি খাই আছে কোনোবা ডিচি মানে আহা বুলি কৈছে সেইকাৰণে আমি ৰাতিপুৱা পিকনিক কৰিব পৰা নাছিলোঁ এই পিকনিকত আহিব পৰা নাছিলোঁ বেলেগ জেগাত পিকনিক কৰিলোঁ আজি হ'লেও তাতে ভাল লাগিল মহামায়াত ফুৰি আহিলোঁ এতিয়া আমি ইয়াতে আহিছোঁ পিকনিকৰ প্লেচ হয় ধুনীয়া পিকনিক হয় হেপী নিউ ইয়াৰ লিখা আছে আপোনালোকক দেখুৱাওক হেপী নিউ ইয়াৰ 2022 ইফালে দেখিছে আমাৰ বহুত মানুহ আছে ইয়াতে তো ইয়াতে কিবা পাৰ্টি চলি আছে ৰেচিপ পাৰ্টি মোৰ ৰাখিব মন গৈছে বাট আমাকতো ইনভাইট কৰা নাই নহয় বহুত ভাল লাগিছে দলঙৰ টাইপ আৰু মুঠতে আৰু ইফালে মূৰ্তি এটা বনাইছে মানে ফটো মাৰাতে নদী আছে ইফালে যাব নোৱাৰি আজি সিফালে নদী নহ'লে মই আপোনালোককো দেখুৱালোঁ হয় সৰলপাৰাৰ নদীটো বহুত ধুনীয়া নদী হয় ডিচি পাৰ্টি চলি আছে যিহেতু
আছে ভিউটো কি ধুনীয়া। এতিয়া মহামায়া মন্দিৰ পৰিয়ালৰ লগত পাৰ্টি কৰা বাই গাইজ, তো পিছত লগ পাম নেক্সট ভিডিঅ'ত।